थोड़ी जगह दे दे मुझे तेरे पास कहीं रह जाऊंगा अपनी खुशी दे के मैं तुझे तेरे दर्द से जुड़ जाऊं मैं तो सिंगर किया कला कला गान मारिया साथे naksakla eta kata গান গাবা নৰিয়া বাল কোনে গান দলে না দেছিল মেতিয়ান বেটা থকরে সর হির গান লাইন দায়ে থয়ে তোর গান হলি জেত মানু মরি যাব কেলা এই লঙ্কে কথা ভালকে কবি কিন্তু ফালাফালি হয়ে যাব নলিয়ে দেবে যা হে বাতা ভবিয়া সিঙি দিম মুন্দা শক্তি মোর আছে কিন্তু মই হাতত খাৰু পিনি থাকা নাই হ'ব দে এনেকে লাগি রাখবা নালগে এ ভাইয়াত মোক এটা কথাই বৰা মনি দি আছে কও না তহতো কয়ে কি কথা নালগুদিয়াৰ এ নকং দে তহতে আৰু মোক ঠাট্টাহে কৰবি কথাটো বলে এ কয়ে বাতা ভুপিয়া ইমান ভাও গাবা নালগে দে তই এ ৰনলি কংৰ এ মোহিত নাহানি এটা পিয়াত বিথেন ৰিকুৱেষ্ট দিছিলে এতিয়া ময়ৰে ভাবি আছো ৰিকুৱেষ্ট একচেপ্ট কৰো না নকৰো হাউ মেকসকলাই কিনো কয়ে বালি ইয়াক বোলে আপিফেন ৰিকুৱেষ্ট দিছি আপিত কেলা মহান হেনজাম জলদকে আজিকলৈকে কোনো আপিফেন ৰিকুৱেষ্ট দিয়া নাই তাতে তোৰে গাইৰ বকৰান মুখখান চাই কিনে কোনো আপিতক ফেন ৰিকুৱেষ্ট দিলায়ে এ ভগৱান কি দিন দেখবা দছে মাখা এনেকুৱা দিন দেখাৰ আগতে মোক কিয় মাৰি নেলি মাতা ববি হাত হেই কারণে ততক মই কথাটো কম বুঝে নাছিলো বাল তোনে খালি ঠাট্টা করা কিয়া মোক তার মানে কাবি বেন্দ্রকে দিবা নরে নাকি এটা করে যা হংগলা করো পারুস কি পাটকাই তোরে তো দিন ধরে মাল লগে ঘুরি ঘুরি বনালগে ইয়েস মম আই জাস্ট কামিং এ টংকে লংকে এ মই যাং দে মোক ভাত খা মাছি মায়ে ইবাৰৰ হনগাল দে নাই গেলি একেলগে আহি কিনে একেবাৰে মোক কুবে বিথি ঘৰ বাজাৰ কৰব এ যো আমিও যাং যো আমি কি আর এটা হাকত বাল ফেলে থাকিম যো যো আমিও যাং যো মই তা ঘর যাই কিনে ফেন রিকোয়েস্ট অ্যাকসেপ্ট করে আমি তো লগত অলপ চিনিয়া খান না কি কো ভাই আর ও বজা বেটার গাখির দাতে হরা না হি আর আপেল চিনি খাবা কেলা এ যো সংকালে যাং যো ইবা নলে মাই বাৰৰ একেলগে আহি কিনে মোক একেবাৰে কুবে পিঠি গৰু বজাৰ কৰব একাৰে পাখৰা কৰি মারব মোক একেবাৰে হনকালে যাই ভাল যে বেরে যো এই লংগে ভাই সিদিনাখানে ৰাস্তাৰে যাই দেখাং এটা বম ঠগাবি ডাকছিলোৱে মেকসকলা ইৰ খেলৰ ওপৰত আফিয়া কথা বেলেগ নাই খালি ইয়াৰ এই দে হ'ব দে সিগিলা বাদ দি এই টংকে কতে আজি তোৰ লগত শুনা নাই এই ঘৰতে আছে বোধহয় ঐ জান কোৱা কি কৈছিলা তুমি ঐ তো শুনই টংকে কাবাৰ লগত এটা কথা পাতি আছে ফোনত শুনে কাৰ লগত বা হিংকে কথা পাতি আছে মানে একেবাৰে এ একেলগে মাতৰ সিয়াক আমাৰ লগতে চামিল কৰলং ঐ টংকে ইবাগে শুনই জান ৰবাচোন দে মোক তাৰমানে চলি কেইটামান মাতিছে একবাৰ মই বনে পটককে বনে তাক মাতটো দি আহো বাল টংকে মাল লৈ পেলাই আমি একেলা দিন দেখালি ফাপৰা ধৰা কুত্তৰ দৰে গাংখনত দেখালি মালদকে ঘূৰি থাকো কায়ো তো বুলিয়ে নকয় আমাক এইগিলা মাল চাল নলামেলি ভাল দে ভাই এইগিলা মাল চাল ললে পিছক লৈ জঞ্জল হতে পৰব লগা হ'ব একেবাৰে ঐ মাতছিলিচোন এ মোৰ এটা সকাম আছে ৰ'ব তাৰ যেন আহি আছো একবাৰ পটককে মানে জান আহিলো দিয়া কোৱা কি কৈছিলা বা তুমি আৰু মই শুনাই নাপালো নহয় লাষ্টত দেইবাৰে কোৱা কিবা কোৱা তুমি আৰু বাল আজিকালি টংকে মাল ঢকৰ চৰিৰ বল লেভেল হৈছে কেলা মাতলে মাত নেদে হোৱাটছএপত আৰু এবিট মেছেজ দিলো অনলাইন থেকে ৰিপ্লাই নেদে সি কেলা কি বা হৈছে সিহে জানে দে আৰু পকাতটো এ ভাই ইচোন কিবা কেইদিনমানৰ পৰা সেনেকুৱা হৈছে আপিৰ ভূতে ভালকে লাগ দিছে বোধ সিয়াক মৰিবৰ ভালটো কেলা এ থৈ আপিৰ ভূত দুদিন ভিতৰত ক'ৰবাত কি পালে আমি বাচাব যাব লাগিব বাটা ভপিয়াক কায়বি বাচাবা নাই তেতিয়ান হয় দে মিংকু ভাই কেলা বালেশ্বৰৰ বাল নজনকে খালি আপিয়া ভাল লগা যায় কোনদিনা সেই আপি ধকাতে তাৰো হিচাপ নাই ৰ এ বদে সেই পকৰত তলত যাৰ কথা কৈ থাকব নালগে বালত
কেলা যাৰ কাৰণে সি আজি আমাক গুৰুত্ব নিদিছে ভালকে দেখিও মাত নেদা আছে কেলা কোনদিনা সেই আপি সিয়াক গুৰি মাৰি দি গুচি যায় সৰি পৰা বা লৈ হেৰি দে তাৰ হিচাপ নাই ৰ হ'ব দে মিংকু ভাই আমাক এখন বিয়াত মাতছি এতিয়া ঘৰৰ মানুহবিলাক কায়ো নাযায় মোৰে যাবৰ ইচ্ছা তাকে ভাবি আছো ৰ কি কৰোঁ বঢ়িয়া খাহীৰ মাংস ভাজি বোলে তাতে একেবাৰে কি খাহীৰ মাংস সেই বৰমান হ'লে মোক কিয় কোৱা নাই তই মই যাংছো তোৰ লগত বহুত দিনৰ মাংস খাবে পা নাই মই তাতে আৰু খাহীৰ মাংস খোৱা আছে ডগৰি খাম আজি মই কেলা আৰু শুন তই নল্লি নাখাক বুলি নকবি বাতিটো লৈ থৈ দিবি তোৰ ভাগৰ বাতিটো মই খাম দে চিন্তা কৰিব নালাগে মই গিলা খাত ভাল দে নহ'লে মই যাং দে গাঁৱতে ধুই আহোঁ কোনে আৰু তই গাঁৱতে ধুই গেল নহ'লে যা মেক চকলাই পনে 7 দিন আগতে গাঁও ধুলো পলত যাবাৰে দিয়ে খাচ চাবন মাৰি মাৰি আৰু মই আজি গাঁও ধুম থৈ বালদৈ যি কৰা কৰ মই যাং চাং দেৰি হ'ব এইবাৰ নহ'লে লংগে ভাই কিছু বম্বিয়াই একেবাৰে কেলা পুৰা খুৱাচিব দে মানুহবোৰে একেবাৰে তামাম খাম আজি মেক চকলাই পুৰা দাবাম আজি একেবাৰে বাল পুৰা খাম আজি খাহীৰ মাংস বহুত দিনৰ মূৰত পুৰা একদম দাবে দিম পকাৰ যো সোনকালে ভিতৰে যাং নহ'লে এইবাৰ শেষ হ'ব আমি আৰু খাব নাপাম এইবাৰ থত মোক চালকে যাং নাযাম আৰু এইবাৰ যো মেক চকলাই সোনকালে যাং ভিতৰে আজি আৰু খাই কথা একেবাৰে ভাইটি এবাৰ কেমন আছোন ইয়াতে খাই মাংস ভালকে পৰা নাই এবাৰ তেৰ সৰহকে দি যাবা হ'ব দে কেমান খা সেই বৰা পেৰিছো 5 ভাতে খালি তোৰতো পেট না তলা নহয় না দে কেলা ইমানো খাব পাৰা না এই হিংদিয়া মাংস মাখা এইবাৰ আৰু চাবি ঘৰত যাই কিনে বাৰু হাগিনিত পৰবি একেবাৰে তই দাদা নিছো ৰ'ব দাদা এইটো লওক আপুনি দেখোন গোটেই মাংস শেষ কৰিলে আমাৰ বাকী মানুহবোৰে আৰু কি খাব বাল না তো হলকালা বাড়ি দিগু বাম কেলা তুই মোর খাত নজর লগা পাইছা চা পনে যা হেবরে তো এটা না বেশি বকি থাকলো তো হলকালা বাড়ি দিগু বাম এতে আর আয়া পুরা খালো দে যে খায়ের মাংস এমান দিনের মূরতে একেবারে পুরা একেবারে ডাবের দিছো ওই লঙ্কে হেতো সু তংকে ধকরা মই নাই হিরেতে নদী পরা টাকা লাগালে কি করবা লাগছি জাঙা হিরবা কি হইছে কি আবাই তাতে নদী পরা টাকা লাগালে আছে জসুন পনে যাংছো ওই ডঙ্কা মেল ধরে চলি তে টাকা কি করবা এসে নদীর পাৰত এই জো হিবাকে যাংছো হিরা থাকবা নালকে জো একেবারে নদীর কাষত আছো আমি একেবারে জো হিবাকে যাংছো অঙ্কালে ওই ডঙ্কে তুই কি আনি আছে ওই আৰু তুই নদীর পাৰত কি আছিলি জীবন ধ্বংস করবে যেতে তুই হ্যাঁ হয় দে সরে বাচ্চা কেনাই মজা পারি নাই তান হি আপনি তার নামে একা বেরিয়ে গেছিল কত দেখলো না মাতে হি অনবরত খালি ফোন দিতে ব্যস্ত হ'ব দে জিঅ' দে তই আৰু এনকে কান্দি থাকবা নালগে আৰু শুন তোক মই এটা কথা কওঁ তই যে আজি আপেটাৰ কাৰণে নিজৰ জীৱনটো ধ্বংস কৰিব ওলছিলি কিন্তু তই একবাৰ ভাবি চাচা না তোৰ কিবা এটা হোৱাৰ পিছত মেৰে বাপেৰে কেনেকে থাকলা হয় সিহঁতেচোন জীয়াক জীয়াই মৰি গেল হয় আৰু আমিও কেনেকে থাকলো হয় তোৰ কিবা এটা হোৱাৰ পিছত তই একবাৰ কথা মাখা ভাবি চাচা না তোৰ কাৰণে সেই মৰণ নাবিধয়ে বেছি ডাঙৰ হ'ল যাৰ কাৰণে তই আজি মেৰে বাপেৰৰ কথা আৰু বৰঞ্চ তই আমাৰ কথা একবাৰ তই ভাবি চা নাছিলি থেই মোর বহুত ডাঙর ভুল হয়েছিল মিঙ্কু ভাই মোক ক্ষমা করে দিয়ে দোষ আজি বেড়ে মই আর হিগিলা আপের কারণে এনেকা একো নকৰো আর আজি বেড়ে মই আৰু আগত ধরে হলো তহতর লগ মিস্টার টমকে বালেশ্বরের বাল दोस्ती हम नहीं तोड़ेंगे दम अगर तेरा साथ
छोड़ दोस्ती আৰু বন্ধুসকল আপোনালোককো কৈছোঁ এটা মিছৰি আবিৰ কাৰণে কেতিয়াও আত্মহত্যা নকৰিব কাৰণ জীৱনত আপি বহুত পাব আৰু আত্মহত্যা কাপুৰুষে কৰে ভাল মানুহে নকৰে আৰু এইবিলাক কৰাৰ আগত একবাৰ অন্তত নিজৰ মা দেউতাৰ কথা ভাবি চাব যে আপোনালোকক জন্ম দিছে আৰু ইমানখিনি মৰম কৰে আৰু আপি এটাৰ কাৰণে নিজৰ বন্ধুবোৰকো কেতিয়াও ইগন'ৰ নকৰিব কাৰণ বিপদৰ সময়ত সেই বন্ধুবোৰেহে আপোনাক সহায় কৰিব কোনো আপিয়ে তেতিয়া সহায় কৰিব নাহে আৰু আমাৰ ভিডিঅ'টোৰ জৰিয়তে এইটোৱে বুজাব বিচাৰিছোঁ যে মা দেউতাতকৈ পৃথিৱীৰ কোনো বস্তু ডাঙৰ নহয় ধন্যবাদ আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ